আমাৰ এটা প্ৰব্লেম হৈছে আমাৰ সেইটো চাওঁ। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম জনাইছোঁ মোৰ চেনেল সংগীতাজ ভ্লগ এণ্ড পাকঘৰলৈ। বহুত দিন হ'ল মই ভ্লগ ষ্টাৰ্ট কৰাই নাই, ভ্লগ দিয়াই নাই একো কাৰণে ভাবিলোঁ আজি এটা ভ্লগে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। দিনটোত কি কৰোঁ কি নকৰোঁ। আজি বতৰটো ৰাতিপুৱাৰে পৰা একদম বেয়া। বাবা যিহেতুকে স্কুল 8টা বজাৰ পৰা ষ্টাৰ্ট হয়, সেইকাৰণে আৰু ৰাতিপুৱা সোনকালে উঠি ভাত দিলোঁ বনাই, আৰু এইফালে টিফিনো ৰেডি কৰি দিলোঁ। ৰুটি আৰু কণী ভুজিয়া পানী দিছিলোঁ। আৰু বতৰটো ইমান ক'লা কৰি আহিছে, দাউৰা দাউৰি কৰি মানে স্কুলত পঠাই দিব লগা হৈছে। চাওকচোন বতৰটো এনে ক'লা কৰি আহিছে, ক'লা কৰি আহিল মানে বৰষুণো আহিল। বাবাটো স্কুলত যাই পাব, কিন্তু তেতিয়াহে আহি নাপাব যেন পাইছোঁ। বৰষুণৰ কি শব্দ! আৰু এইকেইদিন মানে বৰষুণ দিয়ে আছে, নেৰানেপেৰা কৰি বৰষুণ দি আছে। যোৱাকালি ৰাতিটো একেবাৰে গোটেই ৰাতিটো বৰষুণ দি আছে। ঘৰৰ ভিতৰত থকা মানি প্লেণ্ট কেইপাত বাহিৰত উলিয়াই দিছে। যোৱাকালি যিতে মানে বৰষুণ পৰিলেই অলপ গাছ কেইপাত জীপাল হৈ উঠিব, আৰু বৰষুণৰ শব্দত পক্ষীকেইটা ওপৰত যে বহি আছে, মানে আচৰিত হৈছোঁ দেখোন, কিহৰ শব্দ ইমান। বহুত জোৰত বৰষুণ আহিছে, মানে চাউণ্ডটো বহুতেই বেছি। মই কমেই থৈ দিছোঁ চাউণ্ড। মোৰতো বৰষুণ আহিলেই ভয় লাগে। আগতে বৰষুণ আহিলে ভাল লাগিছিল, কিন্তু বৰ্তমান বৰষুণ আহিলে ভাল নালাগে, ভয়হে লাগে। এনেকৈ যদি জোৰত বৰষুণ আহিয়ে থাকে দিন ৰাতি সমানে, তেনেহ'লে যোৱা বছৰৰ নিচিনা একেই হ'ব দেখোন, বানপানীৰ সৃষ্টি। আৰু সেই একে অৱস্থা হ'ব আমাৰ, ঘৰ এৰি আৰু বেলেগত যাব লগা হ'ব। এই ফুলপাত মই খুৰীয়াৰ ঘৰৰ পৰা লৈ আহিছিলোঁ, মানে খুৰীক কৈ থৈ দিছিলোঁ, খুৰীয়ে দি দিছিল, বটলত দিয়ে থৈ দিছিলোঁ। শিপা অহাৰ পিছত টাবত তেনেকৈ মাটিত ৰুই দিছোঁ, ধুনীয়া লগা হৈছে। আৰু ক'বই পাহৰি গৈছোঁ, ৰাতিপুৱা যে বাবাক স্কুলত থ'ব গৈছিল, যেতিয়া আহোঁতে গোটেই মানুহটো ভিজি টুপটুপি। এই যিতে বজাৰৰ পৰা আলু পিঁয়াজ লৈ আহিছে। ৰাতিপুৱা বেপাৰী ইয়াতে মুৰ্গী বেচিব আহিছিল, লোকেল মুৰ্গী। সৰু সৰু কৰি কাটি নিদিলা, মাত্ৰ মানে বাচিহে দিছে, ডাঙৰ কৰি কাটি দিছে। এইখিনি মই আৰু সৰু সৰু কৰি টুকুৰা কৰিব লাগিব, এইখিনি কাটি লওঁ। একফালে আলু ভাজি আছোঁ মাংসত দিয়া, আৰু কেৰাহীটো গৰম হৈছে। তাতে এটা ডাঙৰ ইলাচি আৰু দালচেনি দি দিছোঁ, লগতে শুকনা জ্বালা, তেজপাত আৰু অলপ গোটা জিৰা দি দিছোঁ, আৰু পিঁয়াজখিনি এবাৰ দি দিছোঁ, আৰু কেইটামান জ্বালা দিছোঁ, কাঁচা জ্বালা, বেছি জ্বালা দিয়া নাই। আৰু এনেকৈ আমি চিম্পুল কৰিয়ে বনাম, চবেইতো জানেই বনাব, আৰুনো কি মই ৰেচিপি দিম। ৰেচিপি হিচাপে মই দিয়া নাই, এনেই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু অলপমান বিলাহী দিছোঁ, পিঁয়াজখিনি অলপমান ভাজি লোৱাৰ পিছত বিলাহী আদা নহৰু দি এনেকৈ ভাজি আছোঁ। আৰু এইটো বাতিত কি আছে জানে, জিৰাৰ গুড়া, জ্বালাৰ গুড়া, ধনিয়াৰ গুড়া আৰু ৰং গুড়া মিক্স কৰি এনেকৈ গুলি লৈছোঁ, আৰু মাংসখিনি দি দিছোঁ। পিঁয়াজখিনি ভজা হোৱাৰ পিছত এনেকৈ অলপ সময় লাৰি চাৰি ঢাকন দি থৈ দিম। মোৰ চকলেট স্কুলত গেলা, বৰষুণ আহি থাকছে, বৰষুণ পাইছা নেকি তুমি? কোনখিনিত পাইছা? চিনপৰত পাইছা? বেছিতো জিকা নাই ন? বেছি জিকলি আৰু অসুখ হ'ব ন? এইবাৰ পৰা ছাতা লৈ যাবা, বুজি পাইছা? থেংক ইউ চকলেট এটা দিয়াৰ কাৰণে। মাংসখিনি ভাজোঁতে তেল বাহিৰ হোৱাৰ পিছত মই এনেকৈ গুলি থোৱা মছলাখিনি দি দিছোঁ, আৰু গুলি থোৱা মছলাখিনি ভালকৈ মিক্স কৰি ল'ম মাংসখিনিৰ লগত। আৰু এইখিনিও অলপ সময় মই লাৰি ভাজিম। মাংসখিনি ভাজা হোৱাৰ পিছত মই আলু কেইটুকুৰা দি দিছোঁ, আৰু এইবাৰ আলু কেইটুকুৰা মছলাৰ লগত ধুনীয়াকৈ মিক্স কৰি ল'ম। মাংসখিনি ভাজি লোৱাৰ পিছত মই ইয়াত পানী দি দিছোঁ, আৰু এই পানী দিয়াৰ পিছত যে বগা বগা ফেন ওপৰত ভাহি উঠছে, এই ফেনখিনি নহোৱাৰ পিছতে আঞ্জাখন ৰেডি হ'ব। আগতে এই ফেনখিনি নোহোৱা কৰিব লাগিব। আৰু এয়া চাওক, ফেনটো নোহোৱা হৈ গৈছে একদম, আৰু আঞ্জাখন ৰেডি হৈ গৈছে। গৰম মছলা দিছোঁ, একেবাৰে চিম্পল কৰি বনাইছোঁ, কাৰণ লোকেল মুৰ্গীৰ মানে জোল খালি ভাল লাগে ন ভাতৰ লগত। যিহেতুকে বৰষুণ দি আছে আৰু বতৰটো ঠাণ্ডা, গতিকে গৰমে গৰমে ভাতকেইটা খাই লওঁ। ভাতকেইটা খাই বিচনাত গৈছিলোঁহে মাত্ৰ। দিনটোত কিমান বৰষুণ আহি থাকে। বতৰৰ মহিমা ধৰবাই নোৱাৰি, এই বৰষুণ দিয়ে, এই ৰ'দ দিয়ে, এইবাৰ পোহৰ গছে। মিছা কাপোৰখিনি আনিলোঁ ঘৰৰ ভিতৰত। ভাত পানী খাই উঠি অলপ ৰেষ্ট ল'লোঁ। বাবা আৰু মই বাগান দিছিলোঁ, বাগান দি ভাবি আছোঁ, এটা চেলেঞ্জ ভিডিঅ'ই কৰোঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ।
কিহৰ চেলেঞ্জ ভিডিঅ' ক'ব পাৰো বাবা? ম'ম' ম'ম' ভেজ না নন ভেজ ম'ম'? চিকেন ম'ম' আনবা হ'ব? নন ভেজ যিহেতু ঘৰত নাই গতিকে তুমিয়ে যাব লাগিব আনবা। ঠিক আছে তুমি আনবা। মই পম্পীক ফোন কৰি দি আছোঁ হ'ব? পম্পীক ফোন কৰি দিওঁ তোমাক পেকেট কৰি দিব। মানে মোৰ লগৰ আপি এটা পম্পী দোকান আছে কীৰ্তনঘৰৰ ওচৰত, মানে কীৰ্তনঘৰৰ আগত চাইডে যাবা হা। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, ওচৰতে, সেইকাৰণে সবাই লৈ আহক। তো ম'ম'খিনি লৈ আহা চেলেঞ্জ কৰিম হ'ব? আহিলা? বিচনাত নথৈ খা বস্তু। পম্পী অলপ চাওমিন দি দিছে। চেলেঞ্জৰ কাৰণে ম'ম' আহি গৈছে। এটা জ্বালা, তিনিটা চচ, এইটো চুপ, ইয়াতে আছে চাওমিন, ইয়াতে এই তিনিটা ম'ম'। ৰেডি কৰি দিছে বাবাই। চাটনিখিনি মই দিছোঁ, বাবাই ম'ম'টো এনেকৈ সাজি দিছে। তো চেলেঞ্জটো আমি ষ্টাৰ্ট কৰোঁ। 2 মিনিটৰ চেলেঞ্জটো, আৰু 2 মিনিটৰ আগতে যোনে মানে জিতে 300 টকা পাব, আৰু যোনে ঘাটে ষ্টাৰ্ট কৰোঁ। 1 2 3 ষ্টাৰ্ট। এতিয়া ম'ম'ৰে আছে, কিন্তু চেলেঞ্জটোত আৰু চাওমিনো আহি গ'ল। থেংক ইউ পম্পী, চাওমিনখিনি ফ্ৰীতে দিয়াৰ কাৰণে। ফ্ৰীতে দিয়াৰ মৰমতে দিছে এইখিনি। আমাৰ এটা প্ৰব্লেম হৈছে, ভাত খাওঁতে বেছি টাইম হোৱা নাই, মানে 3:30 বজাত ভাত খাইছোঁতো, আৰু বৰ্তমান 5:15 হৈছে, সেইকাৰণে মানে ঠেলিব পৰা নাই। বাবা সেইটো চাওঁ। তুমি মোক কিটো কৰিছা? তুমি দিছা মোক? শুনিছা? মোক দিবা আহিছে। আপুনি চাই ক'বচোন কাই প্ৰথমতে দিছে। মই জানাছিলোঁ। লাহে লাহে খাৱা। আৰু তুমি জিতবা? নিজেতো দিয়া ড্ৰাই হৈ গৈছে। কিন্তু এনেও চাটনি আছে। বন্ধুসকল, আমি কথা পাতি খাই থাকোঁতে কি থানে 2 মিনিট পাৰ হৈ 5 মিনিট হৈছে, গমেই নাপাওঁ। যেতিয়া ভিডিঅ'টো চালোঁ তাতে 5 মিনিট হৈ গৈছে। গতিকে 5 মিনিট হৈ যোৱাৰ পিছতো বাবা যিহেতুকে প্ৰথম খোৱা হৈছে, সেইকাৰণে বাবাই জিতছে আৰু প্ৰাইজটো বাবাক দিয়া হ'ব। মই জিতছোঁ, তুমি খাচ্ছা। ফুচকা চেলেঞ্জটোতো বাবাই জিতছে, আৰু আজি ম'ম' চাওমিন চেলেঞ্জতো বাবাই জিতছে। গতিকে আজি 300 টকাটো বাবাই আছে দি আছোঁ। এইখিনি খাই ল'ম দিয়া না কি। বাবাক 300 টকা দিম বুলি কৈছিলোঁ, গতিকে 300 টকাটো দি দিওঁ। যিহেতুকে বাবাই জিতছে, তো পাৱাৰ অধিকাৰী 300 টকা, গতিকে দি দিওঁ। ধৰা 300 টকা। কিন্তু এটা কথা, এই 300 টকাটো তুমি খৰচ কৰিব নোৱাৰা, জমা কৰি থ'বা। এনেকৈ চেলেঞ্জ কৰি থাকিম আৰু তোমাক পইচা, যদি তুমি জিতি থাকা তুমিতো পায়ে থাকলা, আৰু যদি কোনোবাই মই জিতলিতো মোক দিব লাগিব না, বুজিছা না? ইয়াৰ পৰা দিব লাগিব, গতিকে জমা কৰিবা, খৰচ নকৰিবা। আজি চেলেঞ্জ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল? যদি ভাল লাগিল এটা লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকলে মোৰ ফেচবুকৰ পেজটো ফ'ল' কৰা নাই প্লিজ ফ'ল' কৰি ল'ব। তো আজিলৈ বাই বাই, জয় আই অসম। আমাৰ বাবাই কি শংখ টানিছে, শংখ।